Hello guys, welcome to my YouTube channel Libhai Entertainment. Namaskar, বন্ধুসকল পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো. Good morning guys. আৰু আজি মই ৰাতিপুৱাই ভিডিওটো ষ্টাৰ্ট কৰিছো কাৰণ আপোনালোকক কালি মই কথা দিছিলো ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিম আৰু ৰাতিপুৱা মই বাইকখন ধোৱা অলপ দেখুৱাম সেইবাবে মই ৰাতিপুৱাই ভিডিওটো ষ্টাৰ্ট কৰিছো আমি উঠিছো হে এতিয়া বেছি সময় হোৱা নাই আৰু কালি যেহেতু ডাবিঙৰ কাম আছিলে ডাবিঙৰ কাম আমাৰ ৰাতি হ'ল বহুত 4টা বজাত শুইছো হে আৰু আমি এতিয়া 8টা মান বজাত পাই উঠিছো বেছি সময় শুবলৈ নাপালো অকমান চকুটো খুলি আছে আৰু সোনকালে সেইবাবে সোনকালে উঠি আকৌ আমাৰ কাম আছে বাইকখন ফেমিলি আৰু কাম কৰিবলৈ এফালে নিবি উঠি আকৌ বোলে কি হ'ল ভাগৰ লাগিছে ৰাতিপুৱা সম্পূৰ্ণ দৈ মই দেই গান গাই গাই বাইকখন মজাই বেলেগ তাকে So guys, मैं जब यूनिवर्सिटी दीपदार दिया मैं जिना लोगों दीपदार पर जब यूनिवर्सिटी अभी ऑलरेडी काम में मां डबिंगों काम मैंने हीरोइन हीरो लोलू मैंने लेसु so क्या ये सब दीपदार लेसे ये जुबत हीरो नमस्कार बंधुসকল আজি 2 নম্বৰ দিন যে ডাবিঙৰ কালি আমাৰ ডাবিঙত আহিলে হিৰো হিৰোইন দুইটা কমপ্লিট হ'ল আজি হৈছে আপোনাৰ 4জন মই দিছো এইফালে আছে আমাৰ লক্ষী ইয়া ডাবিং দিবলৈ এতিয়া জাজ বহিছে দিয়া নাই এতিয়া তুমি এতিয়ালৈকে দিবা দিয়া নাই দিম আৰু এইফালে এজন আহিছে দাদা নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম হেমন্ত শইকীয়া निभल का गोवा जब आप खाने को निकले मैंने क्या दे दिया बोलो কি মানে মাজে হ'ব আপুনি কি হ'ব অকল কেমেৰা কৰি থাকে হে কি মানে হ'ব ये तो सपना सपनी को ऐसे देते चावल ये तो सपना सपनी ये सपना আৰু डायरेक्ट दे এইটো আৰু চাপৰি এইটো দেখাতে কয় চুলি গুচাই কয় তাৰ চুলা বাপে কৈছিলা এয়া চব থাপলাতে বাছ মানে সন্মানটো নমস্কাৰ বন্ধুসকল এতিয়া সময় হৈছে প্ৰায় 3:33 দেখিছে আৰু আমি এডিটিঙত লাগি আছিলোঁ এডিটিং কৰোঁতে কেতিয়ানো সময়টো পাৰ হৈ গ'ল একো গমেই নাপালোঁ আৰু আমি আহি ভাবিলোঁ এই নিবিও আছে এইফালে ই চাহ বনাবলৈ লৈছে ভাবিলোঁ দুইটা ই ক'লে বোলে চাহ কাপ বনাই খাই লওঁ সি চাহ খোৱাৰ পিছত আকৌ মানে এডিটিঙত বহিব মই ওচৰৰ পৰা এডিটিং কৰি আছিলোঁ ই অকণমান ৰেষ্ট ল'লে তাৰপিছত এতিয়া মই অলপ শুম সি এডিটিং কৰিব তাৰপিছত আমি চাহ খাবলৈ আহি এটা সিহঁতৰ পাকঘৰত আহি দেখিলোঁ যে দেখুৱাইছোঁ ৰ'ব কি হ'ল ইয়াত দেখিছে আপোনালোকে ইয়াত এটা ইণ্টাৰেষ্টিং কথা হ'ল এইফালে নিবিয়ে চাহ পাতি থৈছে এইফালে গেছ জ্বলা নাই কি হৈছে আমি চাই আছোঁ এইফালে মেইন চুইচটোৱে দিয়া নাছিলে দেখিছে আপোনালোকে তাৰপিছতে আপোনালোক কৈছোঁ যে গেছ যিটো মানে সিহঁতৰ ইয়াত দেখিছে গেছটো হ'ল ওপৰটো পূৰা গ্লাছ হয় গ্লাছ ইয়াত দেখিছে এইডোখৰ এইটো দেখিছে বাট কেনেকৈ উঠনি মানে মাকে ইয়াত ভাত নহয় চাহ বনাই আছিলে তেতিয়া ব্লাছ হৈ গ'ল ভাত বনাই আছিলে এইটো দেখিছে ব্লাছ হৈ গ'ল এতিয়া ভাজি গোটেই টুকুৰাটো চিয়াচি হৈ আছে আৰু ইয়াত চিচা পৰি আছে ইয়াত দেখিছে কিমান চিচা পৰি আছে আৰু আপোনালোকৰ এনেকুৱা ব্যৱহাৰ নকৰিব গ্লাছ লগা কৈ দিছোঁ
3:30 বজাৰ স্পেচিয়েল চাহ বনি আছে। পানী গৰম হোৱা নাই, বনাবই নাজানো স্পেচিয়েল চাহ বোলে জানে বহুত ধুনীয়া বনায়। সেইদিনাখন একাপ বনাইছিলে 2টা বজাত, আমি সেইদিনাখনো এনেকৈ বনাইছিলোঁ। সেইদিনাখনো খুব ধুনীয়া এটা টেষ্ট। খালি যি কাপ চাহ খোৱালে আৰু গোটেই ৰাতি টোপনি নাহিলে আৰু ৰাতিপুৱাই শুইছোঁ। সেইটো কাৰণে আনহনি লাগে তেতিয়া হৈ যায়। এয়া ফাইনেলি আমাৰ চাহ বনি গ'ল। সুন্দৰ, গাখীৰ বেছি হৈছে একো নাই, ন' প্ৰব্লেম। চলো, মই জাষ্ট উলিয়াই দিছোঁ ন। অঁ জাষ্ট উলিয়াই দিছে কুকাৰৰ পৰা। চলো কুকাৰ কোৱা। মানে গাইজ গম পাইছেনে, মস্ত চাহ লাগি আছে, চবতে চাহ পানী বুলি কম আজি চাহ বুলি কওঁতে উঠা নাই কেলে? উঠা, এনেই লাজ পালা তুমি। सच्चा नाखाया बोला। इसका माथा पे मैं अभी मेकअप कर रहा हूँ, साला कॉलर ही नहीं धर रहा है कि नहीं जुबत? है बोल रहा है साला नींद में भी। पापा मच्छू यार, पापा मच्छू। ভিডিঅ'টো ইমানেই আছিল আৰু মোৰ এই ব্লগটো আজি ইমানতে মই সামৰণি মাৰিছোঁ। আৰু আপোনালোকে অপেক্ষা কৰক আন এটা ভিডিঅ'লৈ। আৰু মানে অতি সোনকালে মই আকৌ এটা ব্লগ আপোনালোকলৈ আগবঢ়াম। আপোনালোকে চাই থাকিব দীপ ভাই এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটো। বাই বাই।